নমস্কাৰ আমি আহি উপস্থিত হৈছোহি জাগিৰোড চহৰত জাগিৰোডবাসী ৰাইজৰ মনৰ কথা জানো আহকচোন আপোনাৰ ফেভাৰিট এক্টৰ কোন আপোনাৰ অসমীয়া নে হিন্দী কৈছে সলমান খানেই হ'ব আৰু ফেভাৰিট ছিংগাৰ কোন শ্ৰেয়া ঘোষাল আৰু ফেভাৰিট ক্ৰিকেটাৰ ক্ৰিকেটাৰ হ'লেতো বৰ্তমান হেৰিয়ে হ'ব আৰু ধোনী আৰু আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক ভাল পায় বৰ্তমানতো মোদীকে ভাল পাই আছোঁ যিখিনি কৰি আছে বুলি নমস্কাৰ আমি নগঞা কণ্ঠৰ পৰা আহিছিলোঁ আপোনাৰ ফেভাৰিট ছিংগাৰ হিচাপে আপুনি কাক ভাল পায় ফেভাৰিট ছিংগাৰ জুবিন গাৰ্গ আচ্ছা আৰু ফেভাৰিট ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী আৰু আপোনাৰ ভাল লগা প্ৰধানমন্ত্ৰী আপুনি কাক বিচাৰে মোদীকে বিচাৰোঁ মই আৰু নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে আপুনি কাক বিচাৰে বৰ্তমান যোনে উঠিছে তাকে মই বিচাৰোঁ নমস্কাৰ আমি নগঞা কণ্ঠৰ পৰা আহিছিলোঁ আপোনাৰ ফেভাৰিট ছিংগাৰ কোন পাপন আৰু জুবিন গাৰ্গ ফেভাৰিট ক্ৰিকেটাৰ কোন এইটো অবভিয়াছলি শচীন তেণ্ডুলকাৰ আৰু ফেভাৰিট এক্টৰ কোন ৰণবীৰ কাপুৰ আৰু আপোনাৰ ভাল লগা আপুনি প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰিছে বৰ্তমানতো বেষ্ট নৰেন্দ্ৰ মোদী তাৰ বাহিৰেতো ভাবিবই পৰা নাই এতিয়ালৈ যি হোৱা নাই আমাৰ ভাৰতত এতিয়া হোৱা ষ্টাৰ্ট হৈছে চ' মানুহবিলাকে অলপ অপেক্ষা কৰিব লাগিব হোৱা আৰম্ভ হৈছে ইমান সোনকালেতো নহ'ব অলপমান দিন ধৈৰ্য ধৰক এতিয়ালৈতো বহুতখিনি হৈ গ'ল আৰু বহুত হ'ব মানুহে ধৈৰ্য ধৰিলে হ'ল ফল ভাল পাব নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে আপুনি কাক বিচাৰে সেইটো বিষয়ে মই ইমান ক'ব নোৱাৰিম ঠিক আছে ধন্যবাদ দাদা নমস্কাৰ মই নগঞা কণ্ঠৰ পৰা আহিছিলোঁ আপোনাৰ ফেভাৰিট এক্টৰ কোন আপুনি ইংলিছ হিন্দী সুধিছে নে অসমীয়া সুধিছে আপুনি ক'লেই হ'ল অসমীয়া মোৰ ৰবি শৰ্মা আৰু হিন্দী মোৰ শাহিদ কাপুৰ ৰণবীৰ সিং আৰু ফেভাৰিট ছিংগাৰ ফেভৰেট ছিংগাৰ আমাৰ জুবিন দা ক'বই নালাগে আৰু আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে এতিয়া সেইটো বিষয়ে মই যোনে হয় তাকে বিচাৰিম আৰু এতিয়া মই নগঞা কণ্ঠৰ পৰা আহিছিলোঁ তোমাৰ ফেভাৰিট ছিংগাৰ কোন মোৰ ফেভাৰিট ছিংগাৰ জুবিন দা ফেভাৰিট ক্ৰিকেটাৰ কোন ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী আৰু তুমি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক ভাল পোৱা মোদী ডাঙৰীয়া নমস্কাৰ আমি নগঞা কণ্ঠৰ পৰা আহিছিলোঁ আপোনাৰ ফেভাৰিট ক্ৰিকেটাৰ হিচাপে আপুনি কাক ভাল পায় মই এইটো ইমান এটা নাজানো আৰু ফেভাৰিট গায়ক হিচাপে আপুনি কাক ভাল পায় গায়ক হিচাপত মই জুবিনক ভাল পাওঁ জুবিন দাক ভাল পায় আৰু আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক ভাল পায় নৰেন্দ্ৰ মোদীক ভাল পাওঁ নৰেন্দ্ৰ মোদী কাম ভাল কৰি আছে মোদীকে বনাব আকৌ মোদীকে বনাব আৰু নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে আপুনি কাক ভাল পায় ৰূপক শৰ্মা ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে এতিয়া বৰ্তমান বিজেপি বিজেপি আৰু নগাঁও সমষ্টিৰ পৰা আপুনি প্ৰাৰ্থী হিচাপে আপুনি কাক বিচাৰে এতিয়া নগাঁও ভিতৰতো আমিতো নাজানো আমি কাৰ্বি আংলং মানুহ এতিয়া আৰু আমি কাৰ্বি আংলঙত যি আছে সেইটোৱে আৰু এইটো আমাৰ তাত বিজেপি যি চৰকাৰ চলিছে তাতে সেইটোতকৈ ভোট দিম বুলি আশা কৰিছোঁ আৰু ধন্যবাদ দাদা নমস্কাৰ আমি নগঞা কণ্ঠৰ পৰা আহিছিলোঁ আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী আইজা যিজনে যাক বিচাৰে তাকেই দিব লাগিব বৰ্তমান যিজন আছে তাকেহে বিচাৰিব লাগিব নেকি আমি এইটো ভাবোঁ আৰু আপুনি নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে আপুনি কাক বিচাৰে এতিয়া কথা হ'ল জানে মইতো বৰ্তমান যিটো চৰকাৰ আছে মই চৰকাৰে মানে ভাবোঁ যে সেইটোৱে চৰকাৰ থাকক নেকি মই সেইটোৱে ভাবোঁ ঠিক আছে ধন্যবাদ দাদা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে নৰেন্দ্ৰ মোদী নগাঁও লোকসভা সমষ্টিৰ পৰা আমাৰ ৰূপক শৰ্মা আছেই ৰূপক শৰ্মা ডাঙৰীয়া হয় ধন্যবাদ দাদা এইটো নমস্কাৰ আমি নগঞা কণ্ঠৰ পৰা আহিছিলোঁ আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে আমি মোদীকে বিচাৰোঁ মই নগঞা কণ্ঠৰ পৰা আহিছিলোঁ আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে প্ৰধানমন্ত্ৰীটো বৰ্তমান মই বিচাৰিছোঁ আমাৰ যিখিনি মোদীয়ে কৈ আহিছে বা যিখিনি কাম কৰি আহিছে আমিতো তেখেতক ভালেই দেখিছোঁ লগতে মানে তলৰ যিসকল আছে
তেখেতেও যদি তেওঁলোকৰ নিচিনা কাম কৰে হয়তো আমি তেখেতৰ কাৰণে যাম বুলি মানে মনত ভাবি আছোঁ বৰ্তমান। নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে আপুনি ৰূপক শৰ্মাকে বিচাৰি আছোঁ বৰ্তমান। আৰু আপুনি প্ৰদ্যুৎ বৰদলৈক কিয় নিবিচাৰে? পিছতে বৰ্তমান যিখিনি কাম আমাৰ কৰি আহিছে বা ধৰি লওক আজি আমাৰ বিজেপিয়ে যিমানখিনি কাম কৰিছে আমি খুবেই ভাল পাইছোঁ, সেইকাৰণে আমি ৰূপক শৰ্মাক বিচাৰি আছোঁ আৰু তেখেতকে ভোট দিম বুলি আমি অকণ মনত ভাবি আছোঁ। ধন্যবাদ বাইদেউ। আমি নগঞা কণ্ঠৰ পৰা আহিছিলোঁ। আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে? নৰেন্দ্ৰ মোদী। ৰাহুল গান্ধীক কিয় নিবিচাৰে? ৰাহুল গান্ধী মানে হেৰি নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে আপুনি কাক বিচাৰে? ৰূপক শৰ্মা। ঠিকে আছে, ধন্যবাদ বাইদেউ। লগ পাম।